মই নেলছন মেণ্ডেলাই কৈছো মই স্বাধীন হৈ জন্ম লৈছিলো। সকলো প্ৰকাৰৰ স্বাধীনতাক মই বিচাৰিছিলো, কিন্তু পিছতহে গম পালো ই মোৰ স্বাধীনতাৰ এক ভ্ৰম আছিল। কলা বগা ভেদ কৰা এচাম মানুহ যি মোৰ জীৱন যাপনৰ স্বাধীনতাক কাঢ়ি লৈ গৈছিল। অকল মই পৰাধীন নাছিলো, আছিল মোৰ দৰে কলা ছালৰ দাসত্বৰ শিকলিৰে বান্ধ খোৱা অবুধ জনতা। মোৰ লক্ষ্যই হৈ পৰিল সন্মান আৰু স্বাভিমানেৰে পূৰ্ণ জীৱন নিৰ্বাহ কৰাৰ স্বাধীনতা আৰু ভয়াতুৰ যুৱকক ভয়হীন কৰি তোলাৰ পৰিকল্পনা। সংঘৰ্ষ মাথো স্বাধীনতাৰ, আজি কলা বগা জাতি বৰ্ণভেদ শেষ কৰাৰ।